Hey guys. এজো 20 টকাত পালো এজো চশমা। দাদা ফ্রি আছে না? বিনামূলীয়া। দিয়ক এক গ্লাস দিয়ক। अबे साले हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আজি মেলা চাব আহি আছো মধ্য সময়ত বহাগৰ বিহুত এই বহাগ আৰু জেঠ মাহত নগাঁও মৰিগাঁও বিভিন্ন ঠাইত গুখাই ওলোৱা মেলা পতা হয় কেৱল আজি কিমান পাওঁ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সকলোকে চাই মেলাত উপস্থিত হলোহি এতিয়া আপোনালোকক গোখাই দেখাবলৈ লৈছোঁ এয়া হৈছে গোখাই মানে মন্দিৰত যি থাপনা থাকে নামঘৰত সেই থাপনাখন আৰু ইয়াত এদিনৰ কাৰণে অস্থায়ীভাৱে স্থাপন কৰি নাম কীৰ্তন কৰা হয় আৰু তাকে গোখাই উলিওৱা মেলা বুলি কোৱা হয় ইয়াৰ পিছত আমি দেখিবলৈ পালোঁ ইয়াত গঞা ৰাইজে তৰোৱাল ঢাল আদি লৈ যুদ্ধ কৰিছে এইটো এটা চাগৰ পৰম্পৰা ২৬ তাৰিখৰ মেলাৰ এইটো এটা পৰম্পৰা মেলাৰ মাজতে মানে বাঁহ বান্ধি এইটোৰ এটা ঘেৰাও বনাই দিয়া হৈছে আৰু ইয়াৰ ভিতৰত তৰোৱালো যুদ্ধ হ'ল বিহু পতা হ'ল আৰু এতিয়া তিৱা জনগোষ্ঠীৰ নৃত্য পৰিৱেশন চলি আছে আৰু ইয়াৰ পিছতে বহুতো কিবা কিবি হ'ব ইয়াৰ পিছত আমি মেলাৰ ফালে অলপ যাম আৰু ইয়াত খাৰু মণি বেগ তাৰমানে মেলাত কি পায়তো আপোনালোকে সকলোৱে জানেই সকলোবোৰ বস্তু লৈছে আৰু ইয়াত দোকানো যথেষ্ট হৈছে কাৰণ চাৰিওফালৰ পৰাই ইয়ালৈ ইয়াত মেলা চাবলৈ আহে গতিকে এই ২৬ তাৰিখৰ মেলাটো খুব ডাঙৰকৈ পতা হয় মানুহৰ ভিৰ আপোনালোকে দেখিবলৈ পোৱা নাই ন ময়ো ৪টা বজাতে আহিছিলোঁ গতিকে মানুহৰ ভিৰ ময়ো দেখা নাই কিন্তু অতি কম সময়তে আপোনালোকে ইয়াত মানুহৰ ভিৰ দেখিবলৈ পাব কৈছিলোঁ নহয় দেখিছে কিমান মানুহ যথেষ্টখিনি মানুহ হৈছে লৰচৰ কৰিব নোৱাৰা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছেই বহুত মানুহ হৈছে কিন্তু মই এবাৰ ফাৰ্ষ্ট ২৬ তাৰিখৰ মেলা চাব আহিছোঁ আৰু প্ৰথম এক্সপিৰিয়েঞ্চ যথেষ্ট ভাল লাগিছে মেলাটো চাই আপোনালোকে মেলা চাইছে নাই এবাৰ জনাব আৰু ২৬ তাৰিখৰ মেলাত কোন কোন আহিছিলে জনাবলৈ নাপাহৰিব ২৬ তাৰিখ মানে বহাগৰ ২৬ তাৰিখ আৰু এই মেলা হয় হাবিবৰঙাবাৰীত হয় আপোনালোকে এতিয়ালৈ যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ মোৰ মাতটো বা মোৰ মুখখন যদি নতুনকৈ দেখিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব এই ফটোবোৰৰ দৰেই এই দোকানীজনো স্তব্ধ হৈ আছে আজি চাগে তেখেতৰ বেপাৰ বেয়া
মুখখনে ঢেৰ বক বক কৰিলোঁ, এতিয়া অলপ পানী পিয়াহত হৈছে। পানী পিয়াহত হৈছে যেতিয়া বলক বিনামূলীয়া শীতল পানী অলপ খাই আহোঁ। ইয়াত এই দাদাকেইজনে বিনামূলীয়াকৈ চৰবত মিলাই ফুৰিছে। আপুনি যিমান বিচাৰে সিমান খাব পাৰে। এয়া কমলা আৰু নেমুৰ ৰস মিলাই আছে আৰু মই তাৰে এগিলাচ কমলা ৰস আৰু চৰবতৰ এগিলাচ খালোঁ, ভাল লাগিলে। মই আকৌ ফিৰতে পালোঁ বুলি এগালমান খালে, প্ৰতিটোৰে মাত্ৰ 10 গিলাচলৈকে খাইছোঁ। আপোনালোকে বাৰু মেলাত এই খেলটো দেখিছেনে? এই বছৰ বেছি ট্ৰেণ্ডত চলি থকা খেল। 10-20 টকা দি আপোনালোকে জইন কৰক, 2-3টা বল লওক আৰু গ্লাছকেইটা বগৰাই দিয়ক। তেতিয়া তাৰ পৰা 100 বা 200 টকা এনেকুৱা প্ৰাইজ দিয়া থাকে আৰু সেইটো পাব। কিন্তু মই আজিলৈকে ট্ৰাই কৰা নাই। সন্ধিয়া হৈছেই, সময় 6টা বাজিল আৰু মেলাও লাহে লাহে সামৰিব ধৰিছে। গোসাঁইক নামঘৰলৈ নিয়া হৈছে। গোসাঁই মানে থাপনাখনৰ কথা হৈছে, থাপনাখনৰ নামঘৰলৈ নিয়া হৈছে আৰু ময়ো ভিডিঅ'টো আজি ইমানতেই শেষ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে চাই জনাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল লাগে আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।